আছুৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট সাব্যস্ত নৱজাতকৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত মাৰ্ঘেৰিটা মহকুমা অসামৰিক চিকিৎসালয়ত নৱজাতক শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমানে উত্তপ্ত হৈ আছে মাৰ্ঘেৰিটা উল্লেখ্য যে যোৱা ৩ জানুৱাৰীত চিকিৎসালয়খনত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ গাফিলতিত এহাল যমজ নৱজাতকৰ মৃত্যু হোৱা বুলি এক অভিযোগ উত্থাপিত হৈছিল এই ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বিচাৰি তথা চিকিৎসালয়খনত সংঘটিত বিভিন্ন অনিয়মৰ সন্দৰ্ভত তদন্ত বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অঞ্চলটোৰ স্থানীয় বিভিন্ন দল সংগঠনে প্ৰতিনিধিয়ে সহযোগিতা আগবঢ়ায় মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত আমি 2 ঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যোৱা 2 জানুৱাৰী তাৰিখে সংঘটিত হোৱা চিকিৎসালয়খনত যি দুটাকৈ যমজ সন্তানৰ অকাল মৃত্যু এই ঘটনাটোৰ উচিত তদন্ত হওক লগতে চিকিৎসালয়খনত হৈ থকা বিভিন্ন দুৰ্নীতি অনিয়ম বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ এইসমূহ অনতিপলমে বন্ধ কৰক আমি চৰকাৰলৈ দাবী জনাইছোঁ চিভিলখনৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে এই ধৰণৰ যিসমূহ ডেমেজালি এই ধৰণৰ যিসমূহ অনৈতিক কাৰ্য যিসমূহ অনিয়ম হৈ আছে যিসমূহ দুৰ্নীতি হৈ আছে এইবোৰ অনতিপলমে বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ চিকিৎসকসকলে ইয়াত টকাৰ বাবদ চিকিৎসা দিয়া এটা সেৱা হৈ আছে বুলি আমি শুনিবলৈ পাইছোঁ গতিকে সেইসমূহ অনৈতিক কাম অনতিপলমে বন্ধ কৰক চৰকাৰৰ দৰমহাই চলি থকা চিকিৎসকসকলে কিহৰ বিনিময়ত তেওঁলোকে আচলতে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰা তেওঁলোকে পইচা ডিমাণ্ড কৰে গতিকে এইসমূহ কাৰ্য বন্ধ কৰক এয়া আমাৰ স্পষ্ট কথা যুৱ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা এটা চৰকাৰলৈ আহ্বান জনাম মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত যি দুৰ্নীতি চলি আছে এই দুৰ্নীতিখিনি সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লাগে আৰু দ্বিতীয় কথা হ'ল মাৰ্ঘেৰিটালৈ অহা এই অসামৰিক চিকিৎসালয়লৈ অহা গাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা ৰোগীসকলে সেই সুবিধাখিনি পাব লাগে আৰু বহুতৰ পৰা শুনিবলৈ পাইছোঁ যে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ পৰা বহুত টকা ডিমাণ্ড কৰা হয় সেই ব্যৱস্থাটো নাইকিয়া কৰি আৰু লগতে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন সুন্দৰভাৱে গঢ়ি তুলিবলৈ আমাৰ আহ্বান জনাইছোঁ মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিমৰ সহযোগত জাহিদ আলীৰ ৰিপৰ্ট আছাম গ্ৰীণ ভেলী নিউজ